হয় বন্ধুসকল, আপোনালোকে নিশ্চয় চিনি পাইছে জেগাখিনি। এইটো হ'ল জুবিনদাৰ খাৰগুলিত থকা ঘৰটো। আমি আৰম্ভ কৰিম জুবিনদাৰ ঘৰৰ পৰা আৰু আপোনালোকক দেখাম ৰাতিৰ গুৱাহাটীখন কেনেকুৱা লাগে লাইটৰ পোহৰত। আপোনালোকে চাওক এবাৰ, মই দেখাবলৈ চেষ্টা কৰিম। ৱালত কি লিখা আছে আগে চাই লওক। জুবিনদাৰ অনুৰাগীসকলে লিখি থৈ যায়, আহে। জুবিনদাক লগ নাপায়, জুবিনদা ক'ৰবাত গৈ থাকে। চ' এইটো ঘৰত জুবিনদা বৰ্তমান নাই। চাওক কি লিখি থৈছে। জয় জুবিনদা, জুবিনদা জন্মদিনৰ শুভেচ্ছা থাকিল। গোটেই ৱালখন পাৰ হৈ অকণমান আগলৈ জুবিনদাৰ এখন জিম চেণ্টাৰ আছে। আৰু এইটো জেগা চাওক আপোনালোকে, জুবিনদাৰ ঘৰৰ পৰা কেনেকুৱা দেখা পায়, কি সুন্দৰ। ৰিভাৰ্ছ লৈ আহিছে চাওক গুৱাহাটী। গোটেই গুৱাহাটীখন দেখাম মই আপোনালোকক ৰাতি কেনেকুৱা লাগে। মই বৰ্তমান আছোঁ চানমাৰী ব্ৰিজৰ ওপৰত। আপোনালোকে নিশ্চয় চিনি পাইছে এখন চানমাৰী ব্ৰিজ। এই গাড়ীখন যে গৈ আছে সেইফালে গ'লে আপোনালোকে নাৰাংগী পাব, আৰু অপজিট ফালে গ'লে গুৱাহাটী ক্লাব পাব। এইটো দেখিছে আপোনালোকে, চিনি পায়। এটা মন্দিৰ আছে, দুৰ্গা মন্দিৰ। চানমাৰী ব্ৰিজৰ ওপৰত চাওক, এটা দুৰ্গা মন্দিৰ আছে, কি সুন্দৰ। আৰু এটা মূৰ্তি আছে গণেশৰ, আপোনালোকে চাওক কি সুন্দৰ দৃশ্য। এতিয়া কিন্তু ৰাতি 11:30 মান বাজিছে। মই অকণমান ওলাই আহিলোঁ। আৰু এটা বস্তু চাওক, এইখন মোৰ বসন্তী। এইখন লৈ ঘূৰি থাকোঁ গুৱাহাটীত। আৰু এতিয়া যাম আমি 14ৰ পৰা চিধা খানাপাৰা ৰোডত। বলকচোন যাওঁতে কি দেখা পায় আপোনালোকক দেখাই যাওঁ। বৰষুণটো পৰিছে, অলপ বৰষুণ পৰিছে। হয়তো বৰষুণ বহুত দিব পাৰে, কিনকিনাই আছে বৰষুণে। আমি গৈ আছোঁ এতিয়া জো ৰোডৰ দি গৈ আছোঁ আমি। মোৰ লেফ্ট চাইডে চিৰিয়াখানা। আপোনালোকৰ মূল্যৱান সময়টো দি ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। কি সুন্দৰ ফুটব্ৰিজ, বহুত হৈ গ'ল আজিকালি গুৱাহাটীত এনেকুৱা ফুটব্ৰিজ। ভাল কৰিছে একচুৱেলি। এইটো হ'লে বহুত সুবিধা হয় আমাৰ, গাড়ী মটৰ নহ'লে পাৰ হ'বলৈ বহুত টান। মই গণেশগুৰি ব্ৰিজৰ ওপৰেদি লৈ আহিলোঁ। মোৰ লেফ্ট চাইডে আছে বিশাল মাৰ্কেট, গণেশগুৰি বিশাল মাৰ্কেটখন পাৰ হৈ আহিম এতিয়া। চাওক মই দেখাই আছোঁ বিশাল মাৰ্কেট। এইখন বিশাল মাৰ্কেট গুৱাহাটী। বিশাল মাৰ্কেটো বন্ধ হ'ল, মানে টাইম গম পাইছে নহয় কিমান হ'ল। বিশাল মাৰ্কেটো বন্ধ হ'ল, চবেই বন্ধ হ'ল। এতিয়া একো নাই গুৱাহাটীত। ৰাতি হ'ল এতিয়া, 11:30 মান বাজিলে। আৰু এখন পালোঁ 6 মাইল ব্ৰিজ নোপোৱাৰ আগতে যোনখন ফুট ব্ৰিজ পায় সেইখন। অলপ আগতে গৈ ইউটাৰ্ণ লোৱা এটা চেণ্টাৰ আছে, এইটো দেখিছে ইউটাৰ্ণ লোৱা। এই অলপ আগলৈ গ'লে দিছপুৰ থানা। এতিয়া আকৌ উভতি আহিলোঁ মই গণেশগুৰি ফালে। গৈ আছোঁ। আপোনালোকে চাই থাকক। আপোনালোকৰ অলপ মূল্যৱান সময়টো দি মোৰ ভিডিঅ'টো চাই যাওক শেষলৈকে। কি সুন্দৰ চাওক না। এইফালে আপোনাৰ আহিলোঁ অলপ, আৰু এখন ব্ৰিজ পালোঁ গণেশগুৰি ব্ৰিজ পাৰ হৈ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ইমানেই আছিলে। শেষলৈকে চোৱাৰ বাবে সকলোলৈ ধন্যবাদ থাকিল। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিম বুলি আশা কৰিলোঁ। মোৰ চেনেলটো নতুন, প্লিজ অলপ ছাপোৰ্ট কৰিব। জয় আই অসম, জয় হিন্দ।